হাজাৰ হাজাৰ চৰাই বিবাহ বিচ্ছেদ, হাজাৰ হাজাৰ চৰাই ডিভোৰ্চ। ইয়াৰ একমাত্ৰ কাৰণ জলবায়ু পৰিৱৰ্তন নেকি? জলবায়ু পৰিৱৰ্তনে কেৱল মানুহৰ ওপৰতে নহয়, জীৱ-জন্তু আৰু চৰাইৰ ওপৰতো তীব্ৰ প্ৰভাৱ পেলায়। অধ্যয়ন অনুসৰি বিজ্ঞানীসকলৰ মতে জলবায়ু পৰিৱৰ্তনত এলবাৰ্টছ প্ৰজাতিৰ চৰাই বিবাহ বিচ্ছেদৰ কাৰণ হ'ব পাৰে। চৰাই এই প্ৰজাতিটো সংগী বা সংগিনীৰ বাবে দায়বদ্ধ, কিন্তু এতিয়া হাজাৰ হাজাৰ চৰাইক সংগীহীন ৰূপত দেখা গৈছে। এলবাৰ্টছ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাখিযুক্ত সামুদ্ৰিক চৰাই। ই সাধাৰণতে সাগৰীয় মাছ খাই জীয়াই থাকে। প্ৰশান্ত মহাসাগৰৰ উত্তৰত এই চৰাইবোৰ দেখা যায়। কোৱা হয় যে এই প্ৰজাতিৰ চৰাইবোৰে মানুহৰ দৰে সংগী বাছনি কৰে, তাৰ পিছত গোটেই জীৱন সংগীৰ সৈতেহে থাকে। সিহঁতৰ বিবাহ বিচ্ছেদো প্ৰায় মানুহৰ দৰেই হয়। যদি দুয়োটাৰ যিকোনো এটাই আন এক সংগী বাছনি কৰে, আনজন আঁতৰি যায়। যোৱা সপ্তাহত জাৰ্নেল অৱ দ্য ৰয়েল ছ'চাইটিত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সাগৰৰ পানী উষ্ণ হোৱাৰ ফলত এলবাৰ্টছ চৰাইৰ জীৱন সলনি হৈ আছে। কাৰণ এনে অৱস্থাত মাছ ধৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে চৰাইবোৰৰ। 5 গৰাকী বিজ্ঞানীয়ে এটা অধ্যয়নৰ পিছত কৈছিল যে এই প্ৰজাতিৰ চৰাইবোৰৰ মুখত মাছ ধৰাৰ বাবে সংগী বা সংগিনীৰ সৈতে বিচ্ছেদ হৈছে। দক্ষিণ আফ্ৰিকাৰ অকলেণ্ড দ্বীপত 2003 চনত প্ৰায় 16,000 দম্পতীক দেখা গৈছিল, কিন্তু এতিয়া সেই সংখ্যা যথেষ্ট হ্ৰাস পাইছে। বেছিভাগ চৰাই অকলে ঘূৰি ফুৰে, মাছ চিকাৰ কৰে। জলবায়ু পৰিৱৰ্তনে এলবাৰ্ট চৰাইৰ জীৱন চক্ৰক প্ৰভাৱিত কৰিছে, যাৰ বাবে তেওঁলোকে সংগী অবিহনে জীয়াই থাকিবলৈ আৰম্ভ কৰিছে, যি প্ৰজননকো প্ৰভাৱিত কৰিছে। ফলস্বৰূপে এই চৰাইবোৰৰ সংখ্যা হ্ৰাস পাইছে। বিজ্ঞানীসকলৰ মতে এটা চৰাইয়ে প্ৰজননত অক্ষম সংগীক এৰি যায়। পৰৱৰ্তী ঋতুত চৰাইটোৱে নতুন সংগী বিচাৰি পায়, কিন্তু এতিয়া সংগীয়ে প্ৰজননক্ষম চৰাইকে এৰি গৈছে। যোৱা বছৰৰ তুলনাত এইবাৰ এলবাৰ্ট চৰাইৰ পৃথকীকৰণৰ হাৰ 8% বৃদ্ধি পাইছে। বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তনৰ বাহিৰে ইয়াৰ আন কোনো কাৰণ আছে নেকি সেয়াও বিচাৰি আছে। প্ৰজনন ঋতুৰ সময়ত গৱেষকসকলে অকলেণ্ড দ্বীপত বহুতো চৰাইক এতিয়া অকলে বাস কৰা দেখিছে, যিটো চিন্তাৰ বিষয়। ভাবি চাওকচোন, আমি সাধাৰণ বুলি ভবা সাগৰৰ পানীৰ সামান্য উষ্ণতাই কিদৰে চৰাইৰ জীৱনকো প্ৰভাৱিত কৰি আছে। সময় থাকোঁতে আমি সজাগ নহ'লে মানুহৰ লগতে চৰাই-চিৰিকটিবোৰেও ভৱিষ্যতত এক ভয়ংকৰ দিন যে দেখিব, সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ফাৰ্ষ্ট আছাম। আজিৰ গহনা কালিৰ সম্পদ, সুচিত্ৰা জুৱেলাৰ্ছ, দুৰ্গাবাৰী ৰোড, বৰপেটা ৰোড, জিলা বৰপেটা, অসম। হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ, ষ্টেচন ৰোড, পাঠশালা, জিলা বজালী, অসম। জি মেডিকছ পাঠশালা। মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি। আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত।